বৰগোলাইত পিঞ্জিৰাবদ্ধ বন ৰজা। মাৰ্ঘেৰিটাৰ সমজিলাৰ বৰগোলাইত পিঞ্জিৰাবদ্ধ এটা বাঘ। বাঘৰ আতংকই নিন্দাহৰণ কৰিছিল সাধাৰণ ৰাইজৰ। বৰগোলাইৰ তেলখাট বস্তিত প্ৰায় এবছৰ ধৰি বাঘৰ সন্ত্ৰাসত বিনিন্দ ৰজনী কটাইছিল গঞাই। বন ৰজাই পোহনীয়া জীৱ-জন্তু খাই এক প্ৰকাৰে সন্ত্ৰাসৰ সৃষ্টি চলাই আহিছে। বিগত সময়ত বাঘৰ আক্ৰমণত এগৰাকী স্কুলীয়া ছাত্ৰী গুৰুতৰভাৱে আহত হৈছিল। দুমাহ পূৰ্বে তেলখাট বস্তিৰ নিবাসী বিনোদ বৰাৰ কন্যা স্কুটিৰে ঘৰলৈ গৈ থকা অৱস্থাত বাঘৰ আক্ৰমণৰ সন্মুখীন হয়। বন বিভাগে বাঘটো আটক কৰিবৰ বাবে এই ঘটনাৰ পাছত দুমাহমান পূৰ্বে পিঞ্জিৰা পাতিছিল। অৱশেষত দেওবাৰৰ নিশা বাঘটো পিঞ্জিৰাত আবদ্ধ হয়। বন ৰজাক ওচৰৰ পৰা চাবলৈ ৰাইজৰ ভিৰ কৰা পৰিলক্ষিত হৈছে। ইতিমধ্যে বন বিভাগৰ লোকে আহি বাঘটোক কাৰায়ত্ব কৰাৰ ব্যৱস্থা কৰিছে। মাৰ্ঘেৰিটাৰ পৰা বিকি দাসৰ ৰিপৰ্ট। মোৰ নাম ভানু তাঁতী, বৰগোলাই তেলখাট বস্তি ৬ নং ৱাৰ্ডৰ প্ৰাক্তন ৱাৰ্ড সদস্য। যিহেতু যোৱা এবছৰ ধৰি এই অঞ্চলটোত বাঘৰ যিটো আতংক আছিলে, আমি বাৰে বাৰে ইনফৰ্মেশ্যন দি আছোঁ। লগতে বাঘে এই অঞ্চলত প্ৰায় ২০-২৫টা ওপৰ ছাগলী গৰু পোৱালি ভক্ষণ কৰিছে, আমি প্ৰত্যক্ষ চাইছোঁ। তাৰোপৰি যোৱা কেইমাহ আগতে কিশোৰী এজনীক প্ৰত্যক্ষ আক্ৰমণ কৰিছে। গধূলি ৪:৬টা মানত আক্ৰমণ কৰিছে, ভৰিত চুচুৱাইছে, পূৰা ধৰিছে, চিঞৰ বাখৰত বাঘে পলাইছে। এই ওপৰতে আমি ইতিমধ্যে মানে ফৰেষ্ট ডিপাৰ্টমেণ্ট ইনফৰ্মেশ্যন কৰিলোঁ। ফৰেষ্ট ডিপাৰ্টমেণ্টে অতি সোনকালে আমাক এইটো আপোনাৰ পিঞ্জাৰ ব্যৱস্থা কৰি দিলে। পিঞ্জাৰ ব্যৱস্থা কৰা দুমাহ আগতে আমি ছাগলী সোমাইছিলোঁ। এটা ডাঙৰ ছাগলী ইতিমধ্যে খাই শেষ কৰিলে, কিন্তু সৰু পোৱালি এটা থৈছিলোঁ। সেই পোৱালিটো ইতিমধ্যে থোৱাৰ পাছত আজি যোৱা নিশা ৰাতি এটা বাঘ এটা আবদ্ধ হৈছে। যিটো বাঘৰ নামটো মই ক'ব নোৱাৰোঁ। বাঘ এটা ডাঙৰ এটা বাঘ আবদ্ধ হৈ আছে। আৰু মই এই অঞ্চলবাসী বহুত আনন্দিত হৈছে, যাতে ভয় ভাগ কৰি জংঘল পাহাৰ কোনো যাব নোৱাৰিছিলে। কেতিয়া ৰাতি ওলাই গৈছে, দিনত ওলাই গৈছে, মানে প্ৰত্যক্ষ কৰি চাই আছিলে। এই বহুত আনন্দিত হৈছে। তথাপি আৰু মই ভাবোঁ যে এইটো অঞ্চলত এটা বাঘ নাই আৰু দুটা বাঘ আছে, মুঠত 3টা প্ৰত্যক্ষ কৰিছিলে। এটা পিঞ্জৰা আবদ্ধ হৈছে। এটা মই ৰেঞ্জাৰ অফিচাৰক মই কৈছোঁ আৰু ফৰেষ্ট ডিপাৰ্টমেণ্ট কৈছোঁ, যাতে আৰু এটা পিঞ্জৰা ইয়াত যাতে লগাই দিয়ে আৰু এই অঞ্চলত আৰু দুটা বাঘটো আবদ্ধ কৰিব পাৰে। এই মই অঞ্চলত কৈছোঁ।